কৰিছোঁ আপোনালোকৰ সকলোৰে হয়তো খবৰ ভাল। আজি এই যিটো ভিডিঅ' বনাই আছোঁ, এই ভিডিঅ'টোত কোনো ধৰণৰ আপোনালোকক যেনেকৈ মই টেকন'লজিৰ লগত যিবোৰ ভিডিঅ' দি থাকোঁ সেইবোৰৰ লগত একদম ছেপাৰেট কৰি আপোনালোকে ৰাখি থৈ দিয়ক। আজি আমি চেলিব্ৰেশ্যন কৰিম, কাৰণ আপোনালোকে সকলোৱে জানে আমাৰ চেনেলত 200K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে। গতিকে আজি আপোনালোকক মই কেক খুৱাই দিম। গতিকে অকণমান কেৱল ধৈৰ্য ধৰক আৰু আমি সকলোৱে মিলি একেলগে চেলিব্ৰেশ্যন কৰিম আৰু শেষৰ ফালে আপোনালোকক এটা ছাৰপ্ৰাইজ দিম, যিটো নেকি আমাৰ চেনেলৰ বাবে এটা বহুত ডাঙৰ কথা। গতিকে বহুকেইজন মোৰ বন্ধু আহিছে, যিকেইজনে প্ৰথমৰ পৰাই তেওঁলোকে মোৰ লগত আছিলে বা তেওঁলোকে মোক যথেষ্ট ছাপোৰ্ট কৰিছে। তেওঁলোকৰ লগত প্ৰথমতে আপোনালোকক চিনাকি কৰি দিম, তাৰপিছত আমি কেক কাটিম, তাৰপিছত আপোনালোকক সেই যিটো ছাৰপ্ৰাইজ বা যিটো আনবক্সিং আছে সেই আনবক্সিংটো আপোনালোকক মই দেখাই দিম। মোৰ বহুত বেছি বন্ধু নাই, গতিকে বহুত কম কেইজনমান বন্ধু আহিলে। আপোনালোকৰ লগত বাৰু অতি সোনকালে মই লগ হ'ম, কিন্তু বৰ্তমান আপোনালোকক কোননো আহিছে প্ৰথমতে দেখাই লৈছোঁ। চাওক, ইয়াতে প্ৰথমতে আহিছে জেবিছ লজিকেল পাজল। আপোনালোকে হয়তো বহুতে হয়তো এই চেনেলটো চাইছে, বিভিন্ন ধৰণৰ পাজলছ বা কিছুমান তেওঁৱে ক'ব কি কি ভিডিঅ' দিয়ে। আজি চিত্ৰঞ্জনৰ 200K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ কাৰণে আহিলোঁ, ভাল লাগিছে, বহুত ভাল লাগিছে। কি ক'ম আৰু, কংগ্ৰেচুলেশ্যন প্ৰথমত। থেংক ইউ। আমি তাৰপিছত নেক্সট আমি যাম, তেওঁ নিজৰ চিনাকিটো তেওঁ নিজে দিব। গতিকে আপোনালোকক তেওঁলৈ মই মোৰ স্পীকাৰটো দি দিছোঁ। চিনাকি দিয়াৰ হয়তো প্ৰয়োজন নাই, বৰ্তমান সময়ত ডিজিটেল মিডিয়া হিচাপে হয়তো আগস্থানত থকা বুলিও নকওঁ, তথাপিও আপোনালোকৰ মৰম আৰু আশীৰ্বাদেৰে টাইমছ গুৱাহাটী নামৰ এটা ইউটিউব চেনেল লগতে এতিয়া বৰ্তমান ডিজিটেল মিডিয়া হিচাপে আপোনালোকৰ সন্মুখত আছে আৰু আপোনালোকে সদায় চাই ভাল পায়। বাতৰি আগৰে আমি সকলোখিনি আৰম্ভ কৰিছোঁ, ৰাইজৰ লগত থাকিবলৈ চেষ্টা কৰিছিলোঁ আৰু চিত্ৰই মোক বহুত হেল্প কৰিছিল, টেকনিকেল ক্ষেত্ৰত বহুতখিনি হেল্প কৰিছিল, ক'ত কেনেকৈ কি আমি আগুৱাই যাব পাৰোঁ সেই ক্ষেত্ৰতো হেল্প কৰিছিল। গতিকে ময়ো হেল্প কৰিছোঁ, দুয়োজনে একেলগে হেল্প কৰিছোঁ, কাৰণ মৰিগাঁওবাসী হিচাপে ইজনে সিজনক সহায় কৰাৰ সেই দায়িত্ব আমি পালন কৰিছিলোঁ। কংগ্ৰেচুলেশ্যন থাকিলে, 2 লাখ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে আৰু অতি সোনকালে 4 লাখ কি 5 লাখ এটা 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ থকা এটা ইউটিউব চেনেল হিচাপে গঢ় দিব কেৱল মৰিগাঁৱৰ পৰাই। আৰু অসমীয়া শুদ্ধ সেই টেকনিকেল শব্দবোৰ ব্যৱহাৰ কৰি, সেই অসমীয়া শুদ্ধ শব্দবোৰ ব্যৱহাৰ কৰি এটা ইউটিউব চেনেল ইমান সোনকালে যে গঢ় হ'ব সেয়া মই ভাবি আচৰিত হৈছোঁ আজি। অসমত এনেকুৱা বহুতকেইটা চেনেল আছে, যিকেইটা চেনেলে অসমখনক ৰিপ্ৰেজেণ্ট কৰিব গৈছে, কিন্তু অসমখনৰ নাম এটাৰ ফালৰ পৰা ডুবাই আছে। অসমীয়া শব্দ ভালকৈ ক'ব নাজানে, শুদ্ধ কৰি লিখিব নাজানে, শুদ্ধ কৰি কোনো ধৰণৰ থাম্বনেইল বনাব নাজানে। আৰু তেনেকুৱা ক্ষেত্ৰতেই কি ক'ম, আৱিৰ্ভাৱ হৈছিল, কয় নহয় কেতিয়াবা বহুত বিনাশ হ'লে ভগৱানৰ আৱিৰ্ভাৱ হয়। আৰু সেই টেকনিকেল জগতখন অকণমান শুধৰাবৰ কাৰণে এই ডিজিটেল সহায় নামৰ এই এটা ইউটিউব চেনেলে চিত্তৰঞ্জনে বহুতখিনি ভাল কৰিছে আৰু আশা কৰোঁ আগলৈকো ময়ো আছোঁ, তেওঁ আছে, আমি একেলগে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ। থেংক ইউ। আৰু যিমানখিনি কৈছে সেইখিনি কিন্তু কেৱলমাত্ৰ আপোনালোকে যেনেকৈ ছাপোৰ্ট কৰিছে, এনেকৈ যদি আপোনালোকে যদি ছাপোৰ্ট কৰি যায়, আজি আমি যিটো স্থানত আছোঁ তাতকৈ হয়তো বহুত আমি আগলৈ যাব পাৰিম। মোৰ এই যিটো চেনেল, এই চেনেলটো খোলাৰ একমাত্ৰ এটাই উদ্দেশ্য, মই নিজেও কিবা এটা শিকা। আপোনালোকক সদায় কওঁ মই এই কথাটো, মই নিজেও কিবা এটা শিকা আৰু আপোনালোককো কিবা এটা এটলিষ্ট মানে দিয়া, যিটো নেকি জ্ঞান বুলি ক'ব পাৰে। মই জ্ঞান নিদিওঁ, কিন্তু কিবা এটা এটলিষ্ট আপোনালোকক কিবা এটা বুজাবলৈ চেষ্টা কৰিছোঁ বা কিবা এটা যিটো ক'ব বিচাৰিছোঁ, যিটো নেকি আপোনালোকক কোনোবা এটা দিনত আপোনালোকৰ সেই বস্তুটোৱে অকণমান হ'লেও সহায় কৰিব। কাৰণ বহুতেই এনেকুৱা ইউটিউবত বহুত ভিডিঅ'জ আছে যিবোৰৰ পৰা কোনো ধৰণৰ তেনেকুৱা বস্তু পোৱা নাযায়। গতিকে সেইবাবে আপোনালোকক কিবা এটা দিব বিচাৰিছোঁ। আৰু এজন দাদা আহিছে, তেওঁৰ বিষয়ে অকণমান জানিম। তেওঁৰ অলপ আগতে কমকৈ চিনাকি হৈছোঁ যদিও তেওঁৰ পৰা গোটেইখিনি কথা জানিম যে আমি প্ৰথম নতুনকৈ চিনাকি হৈছোঁ, তেওঁৰ বিষয়ে, তেওঁৰ নাম কি, তেওঁৰ নতুনকৈ এটা চেনেল খুলিছে, তাৰ বিষয়ে আপোনালোকক ক'ব সকলোখিনি। নমস্কাৰ। পোনপ্ৰথমে ডিজিটেল সহায় চিত্ৰৰঞ্জনলৈ মই মোৰ ফালৰ পৰা বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। তেওঁ এই অনুষ্ঠানটোলৈ মাতিলে, আজি তেওঁৰ এটা আনবক্সৰ প্ৰগ্ৰাম আৰু তাতে কেক কাটিব, চেলিব্ৰেশ্যন কৰিব, 2 লাখ ছাবস্ক্ৰাইবাৰ, সেয়াৰ বাবে অশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু ইয়াৰ লগতে মই কওঁ, আমাৰ এতিয়া অলপ আগতে আপোনালোকে জেবিছ পাজলৰ যিটো লগত চিনাকি হৈছে, তেওঁ মোক ক'লে বোলে ব'লা যাওঁ, তাত আমি নিজে চেলিব্ৰেশ্যন কৰিম। মোৰো এটা চেনেল আছে, সৰু বুলি কৈছোঁ সেইটো কাৰণে, মানে কি আৰু নতুনকৈ খুলিছোঁ, লেন্সৱৰ্ক প্ৰডাকশ্যন। তাতে মোৰ ভিডিঅ'বিলাকো আপলোড দিওঁ, কমেডি ভিডিঅ' আৰু ডান্স কভাৰ ডান্সৰ। গতিকে সেই হিচাপে আহিলোঁ। ইউটিউবৰ লগত অকণমান সম্পৰ্ক নতুন যদিও ভাল পাওঁ এই প্লেটফৰ্মটো। ইয়াত আমাক সঁহাৰি দিছে, ইউটিউবৰ সঁহাৰি দিছে। আৰু লগতে চিত্ৰৰঞ্জন বা আমাৰ লগৰীয়া যিসকল আছে তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ তেনেকুৱা টিপছ পাম বুলি আহিলোঁ আৰু পাইছোঁ, আৰু বিশেষ ভাল লাগিছে, বিৰাট আনন্দিত হৈছোঁ। আজি এনেকুৱা এটা অনুষ্ঠানত মই নিজে উপস্থিত থাকি নিজে বহুত আনন্দিত হৈছোঁ আৰু ইয়াৰ মই বহুত উন্নতি কামনা কৰিলোঁ।
লগতে বাকী যিসকল আহিলে ইউটিউবাৰ তেওঁলোকৰো উন্নতি সাধন কৰিলোঁ আৰু লগতে আপোনালোককো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকে এই চিত্তৰঞ্জনৰ আজি এই ডিজিটেল সহায় অনুষ্ঠানটো আপোনালোকে সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিলোঁ আৰু শেষলৈকে চাই আপোনালোকে আনন্দ পাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। বহুত ধন্যবাদ আপোনালৈ, বহুত ধন্যবাদ। আৰু এজন আছে আমাৰ লগত, আপোনালোকে নিশ্চয় গম পাইছে চাগে, গম পাইছে সেইজন। কাৰণ চাওক, আৰু এজন মানুহ থাকিবই লাগিব যিজনে নেকি মোবাইলটো ধৰি আছে। তেওঁ হৈছে হেল্থ টুছ আছাম। গতিকে বেক চাইডে আছে তেওঁ। বাকী আপোনালোকক মই বিশেষ চিনাকি কৰি নিদিওঁ, আপোনালোকে ইউটিউবত চাৰ্চ কৰিব, চাৰ্চ কৰিলে আপোনালোকে সকলোখিনি গম পাব। আজি আমি আনবক্সিং কৰিম এটা যিটো নেকি আপোনালোকক মই অলপ আগতে কৈছিলোঁ যে কিবা এটা আনবক্সিং কৰিম। বিশেষকৈ একদম কমপ্লিটলি সেইটোৰ ওপৰত ভিডিঅ'টো নবনাওঁ, কাৰণ মই আপোনালোকক আনি দেখাই দিছোঁ। আহি যোৱা, এইটো দেখিছা, এই বস্তুটো আহি গ'ল। আচলতে বহি লওঁ নেকি? আহা অলপ ওচৰলৈ আহা, ৰ'বা এইটো লগাই লওঁ, তেতিয়াহে ভাল হ'ব। অলপ ভিডিঅ'টো অলপ আনপ্ৰফেচনেল হ'ল, আপোনালোকে বেয়া নাপাব, কাৰণ একদম লোকেল ষ্টাইলত কৰি দিছোঁ। যি কৰিছোঁ একদম লোকেল ষ্টাইলত, আনকাট। গতিকে চাওক, ইয়াতে এই যিটো ইউটিউবৰ যিটো চিলভাৰ প্লে বাটন, এই বাটনটো বহুত দিনৰ আগতে আহিলে। যেতিয়া 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছিলে, সেইখিনি সময়ত মই অলপ ব্যস্ত আছিলোঁ আৰু আপোনালোকৰ লগতো বিশেষ তেনেকুৱা ভিডিঅ' বনাব পৰা নাছিলোঁ, যাৰ বাবে এই যিটো আনবক্সিং কৰিব মই নোৱাৰিলোঁ এই চিলভাৰ প্লে বাটনটো। গতিকে আজি একদম থুলমূলকৈ আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ। ইয়াতে আমাৰ যিটো ডিজিটেল সহায়, আপোনালোকে বহুতেই ছাপোৰ্ট কৰিছে মোক, আৰু সেই হিচাপত আমাৰ ডিজিটেল সহায় চেনেলটো আগুৱাই গৈছে। আৰু এনেকৈ আপোনালোকে সদায় ছাপোৰ্ট কৰি গৈ থাকিব। আনবক্সিং কৰি দিছোঁ, আপোনালোকে চাওক। ইয়াতে প্ৰথম এইটো ফৰ্ম এটা থাকে, আৰু তাৰ পাছত এখন ওলোটা হৈ গ'ল। আচলতে মই এবাৰ খুলিলোঁ, যিহেতুকে এখন ওলোটা হৈ আছে। ইয়াতে এখন লেটাৰ থাকে, যিখনত নেকি কংগ্ৰেচুলেশ্যন কৰা হয় বা কংগ্ৰেচুলেট কৰে যিটো চেনেল হয়, সেই চেনেলটোক কংগ্ৰেচুলেট কৰে। আৰু ইয়াত যিজন CEO হয়, ইউটিউবৰ CEOই এটা মেছেজ লিখি দিয়ে, সেই মেছেজটো ইয়াতে থাকে। আপুনি যদি পঢ়িব বিচাৰে তেনেহ'লে আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি আপুনি পঢ়ি ল'ব পাৰে কি কিনো আমাক লিখি দিছে। তাৰপিছত একদম ধামাকা যিটো বস্তু হয়, সেই বস্তুটো আহি গ'ল। চাওক, এইটো খুলি দিওঁ, কেনেকুৱা লাগিছে। ইয়াতে দেখিছে আপোনালোকে, অলপ ওচৰলৈ আহা। ওচৰলৈ আহিলে দেখা পাব যিজনে কেমেৰা মাৰি আছে, সেই কেমেৰা মৰা মানুহজনক দেখা পাব। কেমেৰা মৰা মানুহজনক দেখা পাব। গতিকে দেখিছে কিমান এটা ধুনীয়া। ইয়াতে ওপৰত লিখা আছে প্ৰেজেণ্টেড টু ডিজিটেল সহায় ফৰ পাছিং 1 লাখ ছাবস্ক্ৰাইবাৰ্ছ, আৰু তলত লিখা আছে ইউটিউবৰ যিটো তেওঁলোকৰ যিটো লগ' আৰু লগতে ইউটিউব বুলি লিখা আছে। বহুত ভাল লাগিছে। যিদিনাখনে মই এই যিটো এৱাৰ্ড হয়, এই এৱাৰ্ডটো পাইছিলোঁ, সেইদিনাখনে যথেষ্ট ভাল লাগিছিলে, কাৰণ এনেকুৱা এটা এৱাৰ্ড পাবৰ কাৰণে যথেষ্ট কষ্ট কৰিছিলোঁ। আপোনালোকে যথেষ্ট ছাপোৰ্ট কৰিছে, তাৰ বাবে আজি এৱাৰ্ডটো আহিলে। গতিকে সকলোবিলাক 100K হওক, 200K হওক, চিলভাৰ প্লে বাটন হওক, সকলোবিলাক মিলি আজি আমি এই যিটো কেক হয়, সেই কেকটো আজি আমি কাটিম।